হামৰেনস্থিত কাৰ্বি পৰিষদীয় সচিবালয়ৰ OSDৰ সংবাদমেলত ঘোষণা টাউন কমিটিৰ নিৰ্বাচনৰ দিন। এজন প্ৰতিভাধৰ কণমানি চিত্ৰশিল্পী তুলিকাৰ বুলনিত জীৱন্ত হৈ উঠে বহুজন। চূড়ান্ত প্ৰশাসনলৈ পৰিণত হামৰেন ৰিক্ৰিয়েশ্যন পাৰ্ক নিৰ্মাণ কৰাৰ নামত চাৰিওফালে বাহৰ সীমা বেৰা দিয়ে দায়িত্ব সামৰিছে চৰকাৰী বন বিভাগ। চৰকাৰৰ এই কাৰ্যত তীব্ৰ প্ৰতিবাদত নামিছে উচুকাৰ নেতৃত্বই। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। সমগ্ৰ কাৰ্বি আংলং জিলাত নগৰসমূহৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰাৰ লগে লগে পশ্চিম কাৰ্বি আংলঙৰ টাউন কমিটিসমূহৰ বাবেও নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ হৈছে হামৰেনস্থিত কাৰ্বি পৰিষদীয় শাখা সচিবে। সংবাদমেল যোগে সচিবালয়ৰ OSD সোনা তেৰাঙে উপস্থিত সাংবাদিকসকলৰ আগত হামৰেন টাউন কমিটিৰ নিৰ্বাচনৰ দিন অহা নৱবৰ্ষৰ 8 জানুৱাৰী বুলি জানিব দিয়ে। টাউন কমিটি নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীসকলৰ মাজত চলি থকা কল্পনা জল্পনাৰ অন্ত কৰি কাৰ্বি আংলং জিলাৰ সমূহ টাউন কমিটিৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে তৎপৰ হৈ উঠিছে পশ্চিম কাৰ্বি আংলঙৰ হামৰেনস্থিত কাৰ্বি পৰিষদৰ শাখা সচিবালয়ৰ OSD সোনা তেৰাঙে বৃহস্পতিবাৰে অনুষ্ঠিত কৰা এক সংবাদমেল যোগে হামৰেন টাউন কমিটিৰ নিৰ্বাচনৰ দিন জানিব দিয়ে। OSD তেৰাঙে জানিবলৈ দিয়ে যে আগন্তুক নৱবৰ্ষৰ 8 জানুৱাৰীত হামৰেনৰ 7টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন। Council ketum parliament mas council authority can order ke lo date publication of election schedule ke 17/12/2018 under new number ke 18/12/2018 ke date of election notice by respective returning officer town committee election 2018 number 28 on ke last date of filing of nomination paper number 29 abang ke 29/12/2018 that is scrutiny of nomination paper. 31/12/2018 that is Monday. Last date of withdrawal of nomination paper, allotment of sample, final list of contesting candidate. 8/1/2019. That means January 8, 2019. That is on Tuesday, date of polling. And 9/1/2019 Wednesday. That is repolling if necessary. And 10/1/2019 Thursday banke there counting. That's there counting banke 10/1/2019 tum town committee election last one is result declare for the counting banke lahelo non latest banke asimo 2 month mo apuna to সেই মতে 28 ডিসেম্বৰত হ'ব প্ৰাৰ্থীৰ মনোনয়ন দাখিল আৰু 28 আৰু 29 ডিসেম্বৰত মনোনয়ন পত্ৰৰ পৰীক্ষা আৰু প্ৰত্যাহাৰৰ দিন। 8 জানুৱাৰী নিৰ্বাচন অনুষ্ঠিত কৰাৰ পিছতেই 10 জানুৱাৰীত হ'ব ভোট গণনা। উল্লেখ্য বিগত কংগ্ৰেছী শাসনৰ কালছোৱাত হামৰেন টাউন কমিটিৰ অন্তৰ্গত 7টা ৱাৰ্ডৰ এখনৰ বাবে বাকী 6খন আসন কংগ্ৰেছৰ দখললৈ আহে। আগন্তুক টাউন কমিটি নিৰ্বাচনত কংগ্ৰেছে পূৰ্বৰ গৌৰৱ ঘূৰাই আনিবলৈ পাৰিবনে নে সাহসীয় বিজেপিৰ পৃষ্ঠপোষকতাত সকলো ৱাৰ্ডতেই বিজেপি প্ৰাৰ্থীৰেই বিজয় হ'ব তাক জানিবলৈ আমি অপেক্ষা কৰিব লাগিব আগন্তুক নৱবৰ্ষৰ 10 জানুৱাৰীলৈ। হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ। এজন প্ৰতিভাধৰ শিশু শিল্পী যাৰ তুলিকাত স্থান পাইছে দেশৰ বহু পুৰোধা ব্যক্তিয়ে সমান্তৰালকৈ প্ৰাণ পাই উঠিছে বহু নিৰ্জীৱ পদাৰ্থই যাৰ ছবিয়ে কথা কয়, যাৰ সপোন এজন প্ৰতিষ্ঠিত চিত্ৰকৰ হোৱাৰ। কোন এই কণমানি চিত্ৰশিল্পী চাহক আমাৰ এই বিশেষ প্ৰতিবেদন। হয়, নিজৰ সাধনা আৰু প্ৰবল ইচ্ছা শক্তিৰ বলত জগত জিনিব খোজা কাৰ্বি আংলং জিলাৰ বকলিয়াঘাট ৰজা পথাৰৰ এইজন কিশোৰৰ নাম অৰ্ণৱ দাৰপাং, যাৰ নান্দনিক সৃষ্টিকৰ্মই সকলোকে মোহাচন্ন কৰি তুলিছে, যাৰ তুলিকাৰ বুলনিত নিৰ্জীৱ পদাৰ্থয়ো প্ৰাণ পাই উঠে।
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি ৰাজনীতি, সাহিত্য, সংস্কৃতি, ক্ৰীড়া, সংবাদ জগত আদি বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰা পুৰোধা ব্যক্তিসকলক এইদৰে প্ৰাণ দিছে নিজৰ তুলিকাৰে। সাগৰৰ ঢৌ, বানপীড়িতৰ আৰ্তনাদ, কাৰ্বি পাহাৰত নৃশংস আক্ৰমণৰ বলি হৈ কৰুণ মৃত্যুক আঁকোৱালি লোৱা অভিনীলৰ স্মৃতিকো সজীৱ কৰি তুলিছে অৰ্ণৱে। জাতিৰ পিতা মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বোস, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, আন্তৰ্জাতিক পৰ্যায়ত উজ্বলি উঠা বক্সাৰ MC মেৰী কম, অসম কন্যা হিমা দাস, এথলীট পখিলা ইংটিপি আৰু অন্যান্য বহুজন। এই সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি অৰ্ণৱে এইদৰে কয়। নমস্কাৰ, মোৰ নাম শ্ৰী অৰ্ণৱ দাৰফাং। মই ছবি আঁকি ভাল পাওঁ আৰু ছবি মোৰ খুব প্ৰিয়। মই সৰুৰে পৰা ছবি আঁকো আৰু এতিয়ালৈকে মই ভাৰত তথা অসমৰে বিখ্যাত মহান ব্যক্তিসকলৰ ছবি, হিমা দাসৰ পৰা ধৰি মহাত্মা গান্ধী, ভূপেন হাজৰিকা, শংকৰদেৱ আদিৰ ফটো আঁকিছোঁ আৰু আগলৈও আঁকি থাকিম। কি ভাবা, কেনেকৈ আঁকি থাকিবা? মানে তোমাৰ সপোন কি? সপোন এজন ভাল চিত্ৰশিল্পী হৈ পেলাই মানুহবোৰৰ মনত চিত্ৰৰ প্ৰেৰণা যোগোৱা। ক'ত শিকিছা? মই বিশেষ ইমান আৰ্ট স্কুলত শিকা নাই, হ'লেও তথাপিও বকলিয়াত আমাৰ ওচৰৰে এখন আৰ্ট স্কুল আছে, জনকল্যাণ আৰ্ট স্কুল, তাত শিকোঁ। আৰু মোবাইলতে মই আৰ্ট বহুত শিকিব পাৰিছোঁ মোবাইলৰ দ্বাৰা। সেয়াকে তুমি তাকে লৈ আৰ্ট কৰি থাকা? তাকে লৈ আৰ্ট কৰি থাকা। ঠিক আছে, থেংক ইউ। উল্লেখ্য যে বকলিয়াঘাট ভুইবালি বিদ্যাক্ষেত্ৰত নৱম শ্ৰেণীত অধ্যয়নৰত অৰ্ণৱৰ সৰুৰে পৰা চিত্ৰকলাৰ প্ৰতি আছিল বিশেষ ৰাপ। কিবা এটা পালি তাক চিত্ৰৰ ৰূপ দিয়াৰ দুৰ্বাৰ হেঁপাহ আছিল তেওঁৰ। বকলিয়াঘাটৰ এখন আৰ্ট বিদ্যালয়ত প্ৰশিক্ষণ লয় যদিও এই ক্ষেত্ৰত তেওঁক আগবঢ়াই নিয়াত পিতৃ প্ৰভাত বৰদলৈ আৰু মাতৃ প্ৰণামী বৰদলৈৰ অপৰিসীম অৱদানৰ কথা কয় অৰ্ণৱে। অৰ্ণৱৰ প্ৰতিভা বুলি ক'বলৈ যাওঁতে তেওঁ সৰুৰ পৰাই ছবি অংকন কৰি ভাল পায়। ক্লাছ 3-4ৰ পৰাই তেওঁ ছবি আঁকে। মনে মনে বহি লৈ কিবা এটা আঁকি ওলাই থাকে, আমি তেতিয়া চাওঁ, তেতিয়াই লক্ষ্য কৰোঁ যে তাক ছবি অঁকাৰ প্ৰতি কিছু হ'লে আগ্ৰহ আছে, প্ৰতিভাটো আছে। সেই হিচাপে কিছু হ'লে আমি সামৰ্থ্য অনুযায়ী তেওঁক কিছু সা সুবিধা কৰি দিওঁ। সেই হিচাপে তেওঁ আজি অসমৰ তথা ভাৰতবৰ্ষৰ গণ্যমান্য ব্যক্তিসকলৰ ছবি অংকন কৰি তেওঁ অকণমান হ'লেও সুনাম এটা অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি মই অনুভৱ কৰিছোঁ। কেনে অনুভৱ হয় যে ইমান ধৰি লওক আপোনাৰ মহাত্মা গান্ধী, ভূপেন হাজৰিকা, অটল বিহাৰীজী, হিমা দাস, MC মেৰী কম ইত্যাদি ইত্যাদি ফটোবোৰ যেতিয়া আঁকে এক জীৱন্ত ৰূপ দি, আপোনাৰ দেউতা হিচাপে কেনে লাগে আপোনাৰ? বহুত ভাল লাগে যেতিয়া তেওঁ ছবি অংকন কৰি থাকে। আমি সঁচাকৈ বহুত উৎফুল্লিত হওঁ। তেওঁ যিহেতুকে ছবিৰ জৰিয়তে নিজৰ হাতৰ ৰঙৰ তুলিকাৰে কোনো এজন মহান ব্যক্তি, খেলুৱৈ বা শিল্পীক তেওঁ জীৱন্ত হিচাপে প্ৰতিছবি এখন অঁকাত তেওঁ আঁকিবলৈ সক্ষম হয়। তাৰ কাৰণে আমি বহুত গৌৰৱান্বিত হৈ উঠোঁ। ভাল লাগে। আনহাতে অৰ্ণৱৰ এনে কাৰ্যই বৰ আনন্দিত কৰি তুলিছে অৰ্ণৱৰ পৰিয়ালবৰ্গক। সমাজলৈ বহু ইতিবাচক বাৰ্তা প্ৰেৰণ কৰা অৰ্ণৱৰ চিত্ৰশিল্পই দৃষ্টি কাঢ়িছে বহুতৰ। অৰ্ণৱ লখিমপুৰৰ পৰা প্ৰকাশিত এখন আলোচনীৰো নিয়মীয়া মুখ্য চিত্ৰশিল্পী। অৰ্ণৱৰ এনে প্ৰতিভাৰ শলাগ লৈছে বহুজনে। বিশ্বখ্যাত চিত্ৰশিল্পী লিঅ'নাৰ্ড ডে ভিন্সিৰ সৃষ্টিৰাজিক নিজৰ আদৰ্শ হিচাপে লৈ আগুৱাই যোৱা অৰ্ণৱৰ লক্ষ্য এজন প্ৰতিষ্ঠিত চিত্ৰশিল্পী হোৱা। আমাৰো আশা অৰ্ণৱ আগুৱাই যাওক, আমিও জনালো শুভকামনা। হাওৰাঘাটৰ পৰা গৌতম চন্দাৰ ৰিপৰ্ট, কাট নিউজ। গছত কঁঠাল, উঠত তেল। গছত কঁঠাল লগা দেখিয়ে উঠত তেল লগাই খাবলৈ সাজু হোৱাৰ দৰে কথা হৈছে। হামৰেনৰ পুৰণি বজাৰ সমীপৰ থাৰ্ৱেকেডক পাৰ্কখন। প্ৰস্তাৱিত এলেকাত পাৰ্কখন নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিয়ে কেৱল বাঁহেৰে সীমাবেৰা বেৰি পেলাই থৈ পাৰ্ক নিৰ্মাণৰ কামত
চূড়ান্ত প্ৰশাসনলৈ পৰিণত হ'ল হয় হামৰেন চহৰবাসীয়ে ওচৰতে এখন পাৰ্ক হোৱাৰ সপোনত মগন আছিল কেতিয়া পাৰ্ক নিৰ্মাণৰ কাম হৈ উঠিব সুন্দৰ পাৰ্কখনত ফুৰিব খেলিব ল'ৰা ছোৱালীৰ সৈতে কিন্তু চহৰবাসীৰ সেই সপোন কেৱল সপোন হৈ ৰ'ল আজিৰ তাৰিখলৈকে চৰকাৰী বন বিভাগৰ এই চূড়ান্ত গাফিলতি তথা দায়খৰা কাৰ্যত উচুকাই তীব্ৰ প্ৰতিবাদ কৰি উঠিছে উচুকাৰ নেতৃত্বৰ অভিযোগ যে এই পাৰ্কখন নিৰ্মাণৰ বাবে বৃহৎ পুঁজি ইতিমধ্যে ধাৰ্য কৰা হ'ল যদিও এই কাৰ্যত বিভাগীয় কোনো ধৰণৰ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই বিভাগীয় বিষয়াসকলে পাৰ্ক নিৰ্মাণৰ নামত ধাৰ্য কৰা সমুদায় ধন আত্মসাৎ কৰি পেলোৱা বুলি অভিযোগ তুলি ছাত্ৰ সংগঠনটোৰ নেতৃত্বই বন বিষয়া JN হাজৰিকা নন্দৰাম তেৰণ ACF JK ব্ৰহ্ম ৰেঞ্জাৰ মনমোহন টিছো আৰু BB সিনহাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে তৰখৰ পৰা আমি হামৰেঙৰ ৰিক্ৰেশ্যন পাৰ্কৰ নামৰ এটা ব্যাপক দুৰ্নীতি হৈছে বুলি আমি গম পাইছিলোঁ তেতিয়া আমি RTI কৰিছিলোঁ RTI কৰাত আপোনাৰ সকলো তথ্যখিনি ফাদিল কৰা আমি পালোহি আমি স্পট ভিজিট কৰিলোঁ স্পট ভিজিটত কোনো বাস্তৱত কোনো আমি এনেকুৱা কাম দেখিবলৈ পোৱা নাই কিন্তু যোনখন চৰকাৰ পৰিৱৰ্তন চৰকাৰ তেওঁলোকে শ্লোগান দি আহি যোনখন বিজেপি চৰকাৰে যোনখন শ্লোগান দি তেওঁলোকে জাতি মাটি ভেটি সবকা বিকাশ দুৰ্নীতিমুক্ত চৰকাৰ যোনখন কিন্তু তেওঁলোকে খালি কথাহে তেওঁলোকে ৰাখিছে কিন্তু বাস্তৱত একো দেখিবলৈ পোৱা নাই আমি অট'নমাছ কাউন্সিল মাননীয় তুলাম নৰহৰ দেৱকো আমি সেইটো ক্ষেত্ৰত আমি স্মাৰণ পত্ৰ দিছিলোঁ যে হামৰেং ৰিক্ৰেশ্যন পাৰ্কৰ নামত 78 লাখ নামৰ এটা কেলেংকাৰী হৈছে বন বিষয়াসকলে সকলো অফিচাৰে ইয়াত জড়িত হৈ আছে আপোনালোকে তদন্ত কৰিব লাগে তদন্ত কৰিম বুলি তেওঁ আমাক খালি আস্থাই দিলে কিন্তু আমি বাস্তৱত আমি কোনো দেখিবলৈ পোৱা নাই সেইকাৰণে আমি এইখন বিজেপি চৰকাৰ যোনখন চৰকাৰে পৰিৱৰ্তন চৰকাৰ বা দুৰ্নীতি চৰকাৰ বুলি কয় তেওঁলোকে যদি সাহস আছে আপোনালোকৰ যোগেদি আমি আহ্বান জনাব বিচাৰোঁ যে তেওঁলোকক এৰেষ্ট কৰি দেখাওক আৰু যদি অৰ্থতা যদি এৰেষ্ট নকৰে বা আগন্তুক দিনত যদি একশ্যন নলয় তেতিয়াহ'লে আমি ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী লওঁ আজি আমি পোষ্টাৰিং বা আমি কিছু তেওঁলোকৰ স্পটত গৈ আমি আজি DFO ছাৰো যিহেতু নাই তেওঁক আমাক কৈছিলে থাকিম বুলি তেওঁ নাথাকিলে কিয় নাথাকিলে তেওঁ নিজে গম পাই ফোন ছুইচ অফ কৰি দিলে কিন্তু নেক্সট টাইম যদি তেনেকুৱা ধৰণৰ যদি অৱস্থা যদি হয় তেতিয়াহ'লে আগন্তুক দিনত আমি ভয়াৱহ কাৰ্যসূচী ল'ম আৰু সেইটো অলৰেডি এটা কেছো হৈছিলে কিন্তু কেছটো ইমান দিনে লুকাই থৈ দিছে সেইটো 2013ত এটা কেছ হৈছিলে কিন্তু কেছটো তেওঁলোকে লুকাই থৈ দিছে সকলো ক্ষেত্ৰত তেওঁলোকে এটা মানে এটা শ্ল' মোচনত তেওঁলোকে কাম কৰিবলৈ আমি দেখিবলৈ পাইছোঁ তেওঁলোকে সম্পূৰ্ণ দুৰ্নীতিত মানে লিপ্ত হৈছে বুলি আমি তেওঁলোকক কৈছোঁ আৰু অসম চৰকাৰক আমি গৰিহণা দিছোঁ যদি তেওঁলোকৰ যোনখন চৰকাৰে দুৰ্নীতি চৰকাৰ বুলি কয় তেওঁলোকৰ যদি সাহস আছে আমাৰ কাৰ্বি আংলঙত আহি তেওঁলোকে সেই বন বিষয়াসকলক সেইটো এটা উদাহৰণে আৰু সকলো আছে এপইণ্টমেণ্ট ক্ষেত্ৰত হওক সকলো ক্ষেত্ৰত তেওঁলোকে এটা বাপ মাত্ৰ ক'ব লগা বুলিহে তেওঁলোকে কৈ আহিছে বুলি আমি আশা ৰাখিছোঁ হামৰেং ৰিক্ৰেশ্যন পাৰ্ক নিৰ্মাণ নামত কাৰ্বি আংলং বন বিভাগে 78 লাখৰ আবণ্টন কৰিছে মানে চেংচন কৰা হৈছে কিন্তু পিছত আমি এই গোটেইখিনি কথা জানি আমি স্পটলৈ যেতিয়া ভিজিট কৰিছোঁ আমি তেতিয়া সৰজমিন তদন্ত কৰিছোঁ তেতিয়া আমি দেখিছোঁ যে তাত যিজন স্পট যিটো হামৰেং ৰিক্ৰেশ্যন পাৰ্ক যিটো মানে তাত স্পটত আমি ভিজিট কৰাৰ পিছত আমি দেখিলোঁ যে তাত কোনো তেনেকুৱা চিনে নাই মানে কাম কৰা যিটো কাম কৰিছে বুলি তাত কোনো তেনেকুৱা চাইনে নাই কোনো তেনে কাম কাজ আমি দেখিবলৈ পোৱা নাই গতিকে আমি যিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিল অথৰিটিক আমি দাবী জনাইছোঁ যে ইয়াৰ যিটো হামৰেং ৰিক্ৰেশ্যন পাৰ্ক নিৰ্মাণ কৰাৰ নামত যি ইয়াৰ লগত জড়িত থকা যিবিলাক বন বিষয়াৰ পৰা আদি কৰি যিবিলাক উচ্চ পদস্থ তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগিব তাৰোপৰি আমি অসম চৰকাৰক বন মন্ত্ৰী মাননীয় পৰিমল চক্ৰৱৰ্তী দেৱকো আমি এই সংবাদ মাধ্যম যোগে তেখেতকো আহ্বান কৰিব বিচাৰিছোঁ যে হামৰেং ৰিক্ৰেশ্যন পাৰ্ক নাম যিটো নিৰ্মাণ কৰাৰ নামত যিটো উন্নয়ন নামত যিটো 78 লাখ যিটো টকা যিটো আত্মসাৎ কৰা ইয়াৰ লগত জড়িত থকা যিবিলাক বন বিষয়া যিবিলাক উচ্চ পদস্থ বিষয়া তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে বুলি আমি দাবী জনাইছোঁ আনহাতে বন বিষয়া কেইবাগৰাকী বিপক্ষে ধন আত্মসাতৰ বিৰাট পোষ্টাৰিং কৰাও পৰিলক্ষিত হৈছে ইয়াৰ অন্যথা উচুকাই জংগী আন্দোলনৰ ভাবুকি দিছে হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ আগন্তুক 27 ডিচেম্বৰত অসম সাহিত্য সভাৰ 102তম প্ৰতিষ্ঠা দিৱস ৰাজ্যৰ বিভিন্ন জিলাস্থিত সাহিত্য সভাৰ লগতে কাৰ্বি আংলং জিলা সাহিত্য সভায়ো অসম সাহিত্য সভাৰ 102তম প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে দিহা কৰা হৈছে
অসম সাহিত্য সভা গৌৰৱময় 102তম প্ৰতিষ্ঠা দিৱসৰ উদযাপনৰ সন্দৰ্ভত আলোচনা বিলোচনাৰ বাবে 20 ডিচেম্বৰ ডিফুস্থিত ৰাংচিনা ভৱনত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি নৰেন হাজৰিকাৰ পৌৰোহিত্যত জিলাভিত্তিত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত প্ৰতিষ্ঠা দিৱসৰ দিনা অসম সাহিত্য সভাৰ 102তম প্ৰতিষ্ঠা দিৱসৰ বৰ্ষপতি উপলক্ষে 102খন পতাকা উত্তোলনৰ সম্পৰ্কত আলোচনা বিলোচনা হয়। আলোচনাত জিলাখনৰ বিভিন্ন প্ৰান্তত থকা শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকলে আহে যোগদান কৰাৰ লগতে এই সন্দৰ্ভত বিভিন্ন পৰামৰ্শ আগবঢ়ায়। লগতে প্ৰতিষ্ঠা দিৱসৰ উদযাপনৰ অনুষ্ঠানৰ বাবে প্ৰয়োজনীয় হোৱা অৰ্থৰ এটা নিৰ্ধাৰিত ব্যয়ৰ বাজেট সকলোৰে সৰ্বসন্মতিক্ৰমে প্ৰস্তুত কৰি উলিয়াই উক্ত সভাত। উল্লেখ্য কাৰ্যনিৰ্বাহক সভাখনত সভাপতি নৰেন হাজৰিকাৰ উপৰিও আঞ্চলিক সম্পাদক মঞ্জু হাজৰিকা, ৰাজ্য ভাষা আৰু মাতৃভাষাৰ আহ্বায়ক দেৱেন কাকতি, প্ৰাক্তন জনজাতীয় গৱেষণা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত তত্ত্বাৱধায়ক বাপুৰাম তেৰণ প্ৰমুখ সাহিত্য সভাৰ বিশিষ্ট বিষয়ববীয়াসকল তথা জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিষয়ববীয়া তথা কাৰ্যবাহী সদস্যসকল উপস্থিত থাকে। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Turkimi Academy Difu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 a.m. to 1 p.m. Turkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Turkimi Society. GR Infra Projects Limited. Plot number 80, Brahmaputra Industrial Park, Amingaon, Guwahati 781031. Products: bitumen emulsions, coal mix emulsions, PMB, CRMB, metal crash barrier, thermoplastic paint and bitumen all grades, etc. MS Metro Engineering, authorized dealer. First floor, Cooperative Building, Difu Karbi Anglong, Assam. Contact number 9435503710 or 8638223203 or 8638441464. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বন্যহস্তী মানুহৰ সংঘাতে পাইছেগৈ চূড়ান্ত পৰ্যায়। এবাৰ পশুধনৰ ওপৰত আক্ৰমণ বন্যহস্তীৰ। হাৱাইপুৰৰ বাকৰি ফাংহাজা গাঁৱত কেইবাখন ঘৰ লণ্ডভণ্ড কৰাৰ লগতে দুটা গৰুৰ ওপৰত আক্ৰমণ কৰি হত্যা কৰি পেলাইছে বন্যহস্তীয়ে। পৃথক পৃথক গাঁৱত প্ৰায় 8টা পৰিয়ালৰ ঘৰ ভাঙি বিস্তৰ ক্ষতিসাধন কৰিলে বনৰীয়া হাতীৰ জাকে। দিন দুপৰতে ৰাজপথত বনৰীয়া হাতীজাকৰ মুক্ত বিচৰণ, হাহাকাৰ ভুক্তভোগী ৰাইজ আৰু খবৰ নাই ৰজাঘৰৰ। বিগত এমাহ ধৰি 70-80টা বনৰীয়া হাতীয়ে বৃহত্তৰ খেৰণি অঞ্চলৰ অৱস্থিত বিভিন্ন গাঁৱত যি ধৰণে তাণ্ডৱ সৃষ্টি কৰিলে, এনে ধৰণৰ তাণ্ডৱ বিগত কোনো বছৰে কৰা পৰিলক্ষিত হোৱা নাছিল।
বিগত বৰ্ষবোৰত কেৱল ধাননি পথাৰ বা কুঁহিয়াৰ খেতি খাই বিনষ্ট কৰি পুনৰ বনাঞ্চল উভতি যায় কিন্তু এইবাৰৰ অহা হাতীজাকে দিনে নিশাই জনাঞ্চলতহে অৱস্থা লৈ তাণ্ডৱ সৃষ্টি কৰি আহিছে গোটেই দিন কুঁহিয়াৰ খেতিত আশ্ৰয় লৈ আবেলি 3 বা 4 বজাৰ লগে লগেই হাতীৰ জাককেইটা গোটত ভাগ ভাগ হৈ বিভিন্ন গাঁৱত প্ৰৱেশ কৰিবলৈ লয় ইফালে 2-3টা প্ৰকাণ্ড হাতীয়ে জাকৰ পৰা ওলাই আহি দিনৰ পোহৰতে উপদ্ৰৱ কৰি আহিছে আকৌ আন্ধাৰ নামি অহা লগে লগেই সন্ত্ৰাসৰ সৃষ্টি কৰে এইদৰে আক্ৰমণাত্মকভাৱে মানুহৰ ঘৰ লন্তভন্ত কৰি আহিছে মুঠৰ ওপৰত বৃহত্তৰ খেৰণী অঞ্চলৰ অৰ্থাৎ খেৰণী থানা অন্তৰ্গত চৌদিশে 20 কিলোমিটাৰ ভিতৰত ৰাজ্যৰ মাজত দিনে নিশাই বনৰীয়া হাতীৰ সন্ত্ৰাসত চাঞ্চল্য আতংকিত মাজত দিন অতিবাহিত হৈছে যোৱা 4 ডিচেম্বৰৰ দিনা ৰাতিপুৱা 7-8 বজাৰ ভিতৰতে জাকৰ পৰা ওলাই অহা একেটা হাতীয়ে পৃথক গাঁৱত 4জনকৈ লোকক হত্যা কৰিলে ইয়াৰ পিছত যোৱা 14 ডিচেম্বৰৰ নিশাত এটা গাহৰি 2টা গৰু মাৰি পেলালে ইয়াৰ মাজত মানুহৰ ঘৰৰ কিমানটা যে ভাঙিলে হিচাপ নাই যেতিয়া হাতীবোৰে ঘৰখন চাৰিওফালে ঘেৰি তাণ্ডৱ চলায় তেনে মুহূৰ্তত সেই পৰিয়ালটোৰ কি অৱস্থা হ'ব হেয়া ভুক্তভোগীয়েহে গম পাব ইফালে সহায়ৰ বাবে ৰাইজে বন বিভাগক খবৰ দিয়া হয় কিন্তু একে সময়তে তেওঁলোকে আন কোনোবা গাঁওখনত হাতী খেদোৱাত ব্যস্ত হৈ পৰে সেইখন গাঁৱৰ ৰাইজেও বনকৰ্মীসকলক এৰি নিদিয়ে তেনে সময়ত আন গাঁৱৰ পৰা আকৌ খবৰ যায় যে হাতীবোৰে কাৰোবাৰ ঘৰ চাৰিওফালৰ পৰা ঘেৰি তাণ্ডৱ কৰিছে মুঠৰ ওপৰত খেৰণী বন বিভাগৰ মানুহেও ৰাইজক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ তথা নিৰুপায় হৈছে আমাৰ ওয়েষ্ট কাৰ্বি আংলং অঞ্চলত যেতিয়া আমাৰ হাতী উৎপাত মচায় আমি সন্ধিয়া হোৱাৰ লগে লগে আমি দেখা পাওঁ যে আমাৰ ঘৰৰ ওচৰে ৰাস্তাৰ মাজত হাতী অহা যোৱা আৰম্ভ কৰি দিয়ে তাৰ বাবে আমি গভৰ্ণমেণ্টৰ পৰা আমি আগ্ৰহ কৰিছোঁ চৰকাৰৰ পৰা আমি আগ্ৰহ কৰিছোঁ যাতে তেখেতসকলে আমি যে ৰেঞ্জৰ অফিচত ফোন জনাম ৰেঞ্জৰসকলক মাতিম আমি বনকৰ্মীসকলক মাতিম তেখেতৰ এইটো কাৰণে আমাৰ তাত উপযুক্ত সুবিধা নাই যেনেকা কোনো হেল্পলাইন নম্বৰ নাই যাতে আমি ৰেঞ্জৰ অফিচক ফোন কৰিব পাৰোঁ বা তেখেতসকলে আমাৰ ইয়াত যে সোনকালে আহিব তাৰ বাবে তেখেতসকলৰ ওচৰত যাতায়াত ব্যৱস্থা নাই কমিউনিকেশ্যন ব্যৱস্থা নাই আৰু পৰ্যাপ্ত মানে বনকৰ্মী নাই আমাৰ খেৰণী ৰেঞ্জৰ অফিচত এইকাৰণে আমি চৰকাৰৰ পৰা দাবী জনাইছোঁ যে আপোনালোকে উপযুক্ত বনকৰ্মী হ'ব লাগিব উপযুক্ত যাতায়াত ব্যৱস্থা হ'ব লাগিব আৰু আমাৰ কাৰণে এটা হেল্পলাইন নম্বৰ হ'ব লাগিব যাতে আমি ফোন কৰিলে সোনকালে আমি তেখেতসকলৰ পৰা যোগাযোগ কৰিব পাৰোঁ কম সংখ্যক বনকৰ্মীয়ে বাৰু একে সময়তে কিমানখন গাঁৱত পহৰা দিব পাৰিব হেয়া সহজে অনুমেয় আনহাতে তেওঁলোকৰ যাতায়াতৰ ব্যৱস্থাৰ বাবে কেৱল এখনহে বাহন আছে সেয়ে আমি বৃহত্তৰ খেৰণী অঞ্চলৰ ৰাইজে তথা বনৰীয়া হাতী প্ৰভাৱিত ৰাইজে স্বায়ত্ত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য তথা বন বিভাগৰ কাৰ্যবাহী সদস্য শ্ৰদ্ধেয় তুলিৰাম ৰংহাং ডাঙৰীয়া প্ৰমুখ্যে বন বিভাগৰ জিলা বন বিষয়া পশ্চিম কাৰ্বি আংলং জিলাৰ জিলা উপায়ুক্ত জীৱনজ্যোতি হাজৰিকা পৰিষদীয় 7 নং কপিলি সমষ্টিৰ জনপ্ৰতিনিধি পৱন ৰায় ডাঙৰীয়া পৰিষদৰ 9 নং আমৰেং সমষ্টিৰ জনপ্ৰতিনিধি ৰীনা টেৰাংপি ডাঙৰীয়ানী ওচৰত আমাৰ দাবী 1 নং খেৰণীত অৱস্থিত বনাঞ্চলিক কাৰ্যালয়ত এটা নিৰ্দিষ্ট সহায়ৰ নম্বৰ ৰাখক যিটো নম্বৰত নিশাত যিকোনো মুহূৰ্তত হাতী সন্ত্ৰাসৰ পৰা নিৰাপত্তা পাবলৈ সহায়ৰ বাবে ফোন কৰিলে যাতে সহজে পায় 2 নং খেৰণী বনাঞ্চলিক কাৰ্যালয়ত বনকৰ্মী তথা হোমগাৰ্ডৰ সংখ্যা বৃদ্ধি কৰিব লাগে যাতে একে সময়তে বিভিন্ন গাঁৱতো পহৰা বা ৰাইজক নিৰাপত্তা প্ৰদান কৰিব পাৰে 3 নং খেৰণী বনাঞ্চলিক কাৰ্যালয়ত 4চকীয়া বাহন অতি কমেও 3খনৰ ব্যৱস্থা কৰিব লাগে যাতে ৰাতি যিকোনো মুহূৰ্তত হাতী তাণ্ডৱৰ খবৰ আহিলে হঠাৎ যাব পাৰি 4 নং হাতী আক্ৰমণত মৃত্যু হোৱা পৰিয়ালক 10 লাখ টকা এককালীন সাহায্য প্ৰদান কৰাৰ বিপৰীতে ঘৰবাৰী ক্ষতিগ্ৰস্ত লোকক পুনৰ সংস্থাপনৰ বাবে 20,000 টকা তৎকালীন সাহায্য প্ৰদান কৰিব লাগে খেৰণীৰ পৰা বীৰেন ইংখে ৰিপৰ্ট কাট নিউজ যোৱা দুদিনৰ আগতে হৈছিল কিনকিনিয়া বৰষুণ লগে লগে নাইকিয়া হ'ল বিজুলী যোগান
ইফালে স্কুলসমূহত চলি আছে ছাত্ৰ-ছাত্ৰীৰ বছৰিকীয়া পৰীক্ষা বিজুলীৰ যোগান নথকাত ছাত্ৰ-ছাত্ৰীয়ে থকাবিলাকে লেম্প বা সোলাৰ লাইট বিচাৰিবলগীয়া হৈছে আৰু নথকা সকলে সেই তাহানি আদিম যুগৰ কেৰাচিনৰ ধিমিক ধামাক কেৰাচিনৰ টিপচাকি এই দুৰৱস্থা ধনচিৰি পৰিষদ এলেকাত আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ হয় অলপ কিনকিনিয়া এজাক বৰষুণ হলেই ধনচিৰিত বিজুলী যোগান বন্ধ হৈ যায় কিছু অৱস্থাপন্ন লোকৰ সোলাৰ লাইটৰ ব্যৱস্থা থাকিলেও দুখীয়া সকলৰ বাবে এনে অৱস্থাত এটাই মাথোন উপায় ৰৈ যায় হেয়া হৈছে পুৰণি দিনৰ কেৰাচিনৰ টিপচাকি এনে কিয় হয় ৰাইজৰ এই প্ৰশ্নৰ সুদুত্তৰ আছে নেকি বিদ্যুৎ বিভাগৰ We all are gathering here in same place. Today we would like to say about the electricity. Since from the day before yesterday, the electricity has been stopped in our place. We students are facing a lot of problem because the electricity has not been supplied in our place. When it was happen? When it was happen? From when it was happening? From the day before yesterday. The power supply has not been done here. Even single drops of rain fell. That means they have got a chance to stop the power supply. So we the student are facing lots of problem and still is from day 15 our exam has been going on. Still as now our exam did not finish. So we the student facing lots of problem. So we all the students are gathering here in same place and telling about the situation which has been happening these days. Oh, okay. Tansre teacher broken asle teacher current tu nai mane je amar exam chulese puribole bahut kosto phai ase honike eneka hoi thake niki agor pura teacher car borokon porile borokon tu pore teacher tu current na thake mane kedin hol current na thaka power supply ni dia দুই রাতি মান গল যেতে পুরা কারেন্ট বৰষুণটো পৰিছিলে আচ্ছা 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 আপোনালোকৰ ধনচিত তেনেকা হৈ থাকে নেকি কেইবাদিন বিজুলী যোগান বন্ধৰ পিছত শুকুৰবাৰৰ পৰা ৰাইজক বিজুলী যোগান বিভাগে দিছে যদিও হকনাই লোড শেডিং হয় এইদৰে বিজুলীৰ হকন লুকা ভাকুৰ মাজত অতিষ্ঠ হৈছে বৃহত্তৰ ধনচিৰিবাসী ৰাইজ ধনচিৰিৰ পৰা টিংকু টিফুচাৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ